নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ অমৰাৰ সৈতে মাছ। এয়া মই 3টা অমৰা লৈছোঁ আৰু এটা আলু লৈছোঁ। এনেদৰে মই খুন্দনাত অকণমান খুন্দি দিছোঁ। এতিয়া মই ইয়াত আঞ্জাৰ জোখাৰে পানী দিছোঁ আৰু একেলগে নিমখখিনিও ইয়াতে দি লৈছোঁ। এতিয়া মই এইখিনি 5-6টামান চিটি মাৰি এয়া কেৰাহী গৰম হৈছে, তাত তেল দি দিছোঁ। এতিয়া আৰু ইয়াত জোখমতে তেল দি লৈছোঁ। এতিয়া মই মাছখিনি ভাজি ল'ম। মাছখিনি ভজা হৈ গৈছে। এতিয়া এইখিনি তেলতে কেইটামান পাঁচফোৰণ, নহৰু 3 ফুটা আৰু সৰিয়হ অকণমান দি দিছোঁ। সৰিয়হখিনি দি এনেদৰে মই ঢাকনি লগাই দিছোঁ যাতে বাহিৰলৈ ছিটিকি নাহে। এতিয়া ইয়াতে বইল কৰি লোৱা অমৰা আৰু আলুখিনি দি দিছোঁ। এতিয়া ইয়াতে জোখমতে হালধিখিনি দি দিছোঁ। আপোনালোকে ইয়াত আলুৰ সলনি আটা গুড়ি নহ'লে পিঠাগুড়িও আলুখিনি ভাঙি দিছোঁ। ইয়াত মই অকণমান জিৰা গুড়ি দি দিছোঁ আৰু 2টা কেঁচা জলকীয়া ভাঙি দিছোঁ। আমাৰ অমৰাৰ আঞ্জা প্ৰায় ৰেডি।